নমস্কাৰ, মই শান্তনু। ফাটবিহুৰ গেটেদি সোমাই আহিলোঁ ফটোশ্বুট এটা কৰিবলৈ। ফাটবিহুৰ তলি গেটখন পিছে প্ৰায়ে তলা মৰাই থাকে। আজি কিবা মিটিং আছিল, সেইটো সুযোগ লৈ আমিও সোমাই আহিলোঁ ফটো মাৰিবলৈ। আহিয়ে মই চব বক্সটো উলিয়াই ল'লোঁ আৰু মাকে গাড়ীত একটো লগোৱাত লাগি গ'ল। মানে প্ৰি বাৰ্থডে শ্বুট কৰিব আহিছোঁ ৰাইজ। প্ৰথম ফটোখন মাৰোঁতে পোৱালিটো কান্দি দিলে। অলপ কন্দা ৰোৱাত ৰিলছৰ বাবে ভিডিঅ' কৰাত লাগি গ'লোঁ। তাৰ মাজতে গছজোপা নিৰীক্ষণ কৰিলোঁ, জানোচা উঠিব পাৰোঁৱে। সেইবাবে ৰাজদীপক সুধিলোঁ, উঠিব পৰা যাব নাই? উঠি ফটো মাৰিম এতিয়া আৰু। Mula Banda is coming. ভবামতেই কাম, উঠাত লাগি গ'লোঁ গছজোপাত। আমিতো ভাল এংগুল কেনেকৈ পাওঁ সেইটোৱে বিচৰা মানুহ। সেইবাবে গছজোপাত উঠি ভাল এংগুল পিছত লাগি গ'লোঁ। পোৱালিটো অকলে এৰিলেই কান্দিছিল। সেইবাবে দেউতাকে মন ভাল লগাবলৈ গাড়ীখন অলপ অগা পিছা কৰাত লাগি গ'ল। পোৱালিটোৰ বাৰ্থডে 18 নৱেম্বৰত আৰু সেইদিনা আমাৰ পানৰ শিল্পী জুবিনদাৰো বাৰ্থডে। এই ৰিলটো সেইদিনাই আপলোড কৰিম। মাক দেউতাকৰ অশেষ প্ৰচেষ্টাত সি ফাইনেলি হাঁহিলে। পোৱালিটো ছিংগল ফটো মাৰি থাকোঁতে কেমেৰা বেটেৰী ল' মাৰিলে। ৰাজদীপক ইটো বেটেৰী আনিবলৈ পঠালোঁ। গাইজ ভিডিঅ' কৰিবলৈ আহিছে কিন্তু বেটেৰী চাৰ্জ দিয়া অনা নাই, কি হ'ব ময়ো নাজানো। এইটো বেটেৰী নিবলৈ আহিছোঁ, চাৰ্জ দি থৈছে যেন পাওঁ, এইটো লগাই থোৱা দেখি কৈছোঁ। ৰ'ব গাইজ, দুখৰ কথা যে ইটো বেটেৰীৰো চাৰ্জ ল' মাৰি আছিলে। যেনে তেনে মেনেজ কৰি কেইখনমান ফটো মাৰিবলৈ ফাটবিহু লগতো ওচৰ পালোহি। পোৱালিটো আকৌ কন্দাত কাম সামৰি গাড়ীৰ ওচৰলৈ আহিলোঁ। কেমেৰাটো বেগত ভৰাই বস্তুবোৰ লৈ ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ইমানেই, বাই।